এখন চাওক Hey guys, welcome back to our channel JAV Vlogs. তো আজি আমি গাড়ী চাব যাম ইউজড গাড়ী উত্তৰ গুৱাহাটীৰ ফালে আছে কিখন তো আমি আপোনালোকক দেখাম আজি কিমান দামত কি গাড়ী পায় আমাৰ হাতী দাদাটো আছে অলৰেডি কলকাতাত তেওঁ আপোনালোকক দেখাই আছে ভিডিঅ'বোৰ তাৰ জায়গাবোৰ দেখাই আছে তেওঁ আৰু ভিডিঅ' বনাই আছে আহিব সো বলক এতিয়া আমি গাড়ী চাব যাওঁ আৰু ৰাস্তাৰ সিনাৰিবোৰ আপোনালোকক দেখাই আছো So guys, পাব এতিয়া জাগাখিনি আঠগাঁৱৰে কোনোবাকে যাব মই লোকেশ্যনটো আপোনালোকক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম অলপ গাড়ী চাওক কি কি গাড়ী আছে দামত মিলা গাড়ী পাব তো গাইজ আহি পালোঁ আমি আজি গাড়ী কিনা জেগাত গাড়ী বহুত গাড়ী আছে ইয়াতে আপোনালোকৰ যি ভাল লাগে ল'ব পাৰিব গাড়ীখন দেখাই আছোঁ মই আপোনালোকক পালচাৰ 220 হণ্ডা চাইন con NS 200 স্কুটি ৰয়েল এনফিল্ডো আছে ইয়াতে ব্লেক এডিশ্যনৰ R15 চাওক স্কুটি আছে গৰুটো বিকিবৰ কাৰণে নহয় গাড়ী গৰুটো নিবিকে বেনেলিৰ গাড়ীও আছে আপোনালোকে ডিক্সিখন জিঅ'খনৰ দাম আপোনাৰ 40,000 পৰা 45,000 ভিতৰত আহিব এইখন আস্কিং প্ৰাইচ 1,15,000 NS 200 এখন ডমিনাৰ আছে আপোনালোকৰ এখন বুলেট এফালে আপোনাৰ পাচি 300 এখন আছে এপিলা এখন আছে KTM আছে আপোনালোকৰ KTM 200 এখন ডিঅ আস্কিং প্ৰাইচ আপোনাৰ 42 ভালেখিনি গাড়ী আছে ইয়াতে আপোনালোকে আহি চাব পাৰে এখন ভাল লাগিছে এইখন R15 V3 ডিউ আছে ইয়াতে CBR R15 V3 ৰেচিং ব্লু এডিশ্যন এইখন আৰু এইখনৰ আস্কিং প্ৰাইচ আপোনাৰ পালচাৰ 150 180 আস্কিং প্ৰাইচ 40 তো আমি গাড়ী চাই আহি পালোঁ তো এতিয়া মানে গাড়ীবোৰ মানে দামবোৰ অকণমান নেগচিয়েশ্যন হ'ব আপোনালোকে যিটো দাম কৈছে আস্কিং প্ৰাইচ সেইটোতো নিশ্চয় কোনো নিকিনে তো তাতকৈ অকণমান কমত পাব আৰু গাড়ীৰ দামবোৰ ঠিকেই আছে আৰু গাড়ীবোৰ আমি চাইছোঁ একদম ঠিক ঠাক কণ্ডিশ্যনতে আছে আপোনালোকে দামবোৰ মিলাই কিনে ল'ব পাৰিব আৰু গাড়ীৰ কালেকশ্যনো ভালেখিনি আছে তো আপোনালোকে যাওক তাতে চাব পাৰিব তাৰ আপোনাৰ এড্ৰেছটো হ'ল ৰং মহল মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকৰ এড্ৰেছটো তো আপোনালোকে তাতে যাই কিনে গাড়ীবোৰ চাব পাৰিব তো আজি ভিডিঅ'টো আমি ইমানটা শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই কিনে ভাল পালে তো লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি কোনোবা গাড়ী কিনিম বুলি ভাবি আছে আপোনাৰ লগৰে তেতিয়াহ'লে তেওঁক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব থেংক ইউ